Hello guys, welcome to Deepak Gogoi Vlogs. আজি মই আপোনাক দেখাম আজিতো জানে সবে যে লক্ষী পূজা আজি আমাৰ ঘৰ থুলমূলভাৱে লক্ষী পূজা পাতিছে আৰু কেনে কি হয় কেনে ধৰণে কৰিছে সৰু এটা মিনি ব্লগ আশা কৰিছো আপোনালোকে ভালে পাব আগলৈ চাই থাকক গাইস এয়া দেখাই আছো আপোনালোকক লক্ষী পূজা উপলক্ষে এটা সৰু অলপ মানে চাকি বাতি আমাৰ ঘৰৰ দেখাই সব পিনে চাকি বাতি দিয়া গৈছে সব পিনে মানে তুলসী গছৰ নাম কৰা এই বৰমা সোমাই আছে চাকি জ্বলাই আছে আগলি বতাহে খৰালে সুপহি কাজলি জপা দুচকু গাইস এতিয়া আমাৰ খানা চলিব খানা মানে কি প্ৰসাদ চখাত ষ্টাৰ্টিং হৈ আছে চখাটো দিবি চখাৰ মানে আৰু জয় মা লক্ষ্মী হয় না হা জয় মা লক্ষ্মী হয় খাই আছে এইপিনে পুৱা খোৱাত বিজি আৰু এইপিনে বিলোৱাত বিজি ফুলন ফাইনেল ঘৰত বহি আছে ডিষ্টাৰ্ব দিয়া নাই এতিয়া খোৱা বোৱাৰ পৰা ফ্লিপকাৰ্ট দি আছে অৰ্ডাৰ দিব পৰা কাৰোবাৰ কাৰণে আমাক অলপ মাজে মাজে দিব দিব বোলে ঠুঙা লোৱা ষ্টাৰ্টিং হৈ গৈছে আমাৰ চবে এতিয়া হাতে হাতে ঠুঙা ল'ম কৃষ্ণহে বুলিছে এতিয়া খাই বৈ আকৌ ঠুঙা লোৱা ষ্টাৰ্ট হ'ব আজি দিনটো এতিয়া পপিলাৰ ন যাব লাগিব আমি চবেই গৈ আছোঁ ইয়াত গাইজ এতিয়া গৈ আছোঁ আমি লক্ষী পূজা খাব এই আগত কেইটামান গ'ল এতিয়া যাবলৈ আৰু বাকী আছে মানে ঘৰে ঘৰে ষ্টাৰ্ট কৰি মোক দেখা নাজানো গৈ আছোঁ চব পিনে আজি লক্ষী পূজা বুলি চব পিনে চাকি পাতি জ্বলাই তুলিং তালিং আছে না প্ৰসাদ চসাদ সেইপিনে ফুল টোপনি কষ্ট হয় ন টোপনি লাগিছে আজি লক্ষী পূজা খাবলৈ স্পেচিয়েল গেষ্ট আহিছোঁ আলহী আহিছো আলহী ধুনু লাগিছে পাই এতিয়া এতিয়া বেঠেগা বহি গাইছ এতিয়া বহি আছো আমি ৰূপদা আমাৰ আশিষ ছাৰ এতিয়া বহি আছো প্ৰসাদৰ কাৰণে লক্ষী পূজাৰ কাৰণে প্ৰসাদ ন এইটো কৰি আছে এতিয়া দানৱ নহয় দে আমি জাষ্ট লক্ষী পূজা খাব আহিছোঁ অঁ চাইডে চাইডে ঘৰৰ পিছপিনে লক্ষী পূজা মেইন এই পিছপিনে লোৱা প্ৰসাদ নাই আৰু চলি মুখা এতিয়া আমি চলি এতিয়া লওঁ কি গাইছ মই বস্তা চৰি মোনা ভৰাই ল'লোঁ বস্তা ওলাইছিলোঁ ভৰাই ল'লোঁ খাই আছে এইপিনেও খাই আছে ফুল খাম খাম অলপ দেৰি পিছত খাম এই ল'লোঁ এতিয়া এই মোবাইলটো কামাই নিদিবি এই ৰাখা হৈছে পূৰা খাব আৰু লক্ষী পূজা বুলি আমি মানে কৃষ্ণহে বুলিছে পাই বিলাই আছে না জ্যাদা ঝঞ্ঝট খোৱা আৰম্ভ কৰিলোঁ নেকি খাওঁ বদল লগে পাহৰি গলি
খাওয়ানো নাজানো আৰু খাব পিঠা দিয়ে তেতিয়াহে নাই ঠুঙা এটা লৈ লৈ কিন্তু যাব ন নেদিলেও দিব ন তেতিয়া এতিয়া লাগিব পাৰ্চেণ্টেজ কোনোবা পৰি যায় সেইটো লাগিব না এবাৰ দুপৰী খাব লাগিব দগৰি খাব লাগিব সৰুটা পূৰা ফুল ডিজাইন দি থৈছে লাইট চাইট লগাই কিন্তু ঘৰত বোলে লক্ষী বিৰিয়ানী বনাইছে লক্ষী বিৰিয়ানী বিৰিয়ানীটো কি কি দিব যাব পৰা নাই কিহেদি চিৰা মুড়ি নাৰিকল নিউ বিৰিয়ানী ফুল লাইট চাইট লগাই ডিজাইন দি থৈছে বঢ়িয়া বঢ়িয়া ৰংগলী বনাইছে অৰুদাহঁতৰ ঘৰত এ চি বৰ্ড তাকো হয়নে এ চি বৰ্ড তাৰপৰা ধনী মানুহ এ চি বৰ্ড এই ৰংগলী চংগলী লগাই ফুল টুলটাল মালে আৰু এইয়া আয়ুষ্মান হ'ব অৰুদাৰ ঘৰত এইয়া দিছে এইয়া বস্তা ওলাব দিয়ে ভৰাই দিয়া লাহেকৈ এং কৰি সোমাই দিয়া লাহে কৰি আয়ুষ্মান হ'ব থাকক টাটা টাইম গ'ল গাইছ ফুল মুন ওলাই আছে জোন গাইছ এতিয়া আমি ভোলা ছাৰৰ তাত গৈ আছোঁ ভোলা ছাৰ নাই আমাৰ ফ্ৰেণ্ড আৰু এইয়া আমাৰ বামুণী ফুল পঢ়ি আছে খোৱাত ভাল নহয় নহয় ওলোৱাত ভাল এইয়া প্ৰসাদ ষ্টাৰ্টিং হৈছে এইয়া প্ৰসাদ দাবী প্ৰসাদ আমি লক্ষী না সেইকাৰণে লাইন আহি গ'ল এই আমাক ফুৰি ফুৰি কৈ থাকোঁ দাদা খাই থাকক এই আমাৰ ছাৰ বাইদেউ আহি গ'ল গাইজ এতিয়া মামীহঁতৰ ঘৰত আহিলোঁ লক্ষী পূজা খাওঁ বোলো মামী লক্ষী পূজা খাব আহিছোঁ এৰি থৈ গুচি আহিলে কি ভাল লাগিছে ইয়াত এইটো চাইছোঁ কি ধুনীয়া হৈছে মানে লাইটটো দিছে লাইটখনৰ 20-25 মানে আৰু আমি যেতিয়া এনেকৈ সৰু থাকোঁ আৰু সৰু থাকোঁতে আমি এতিয়া মানুহ ঘৰলৈ যায় তেতিয়া খোৱা অভ্যাসটো বহুত আছিল না এতিয়া বুট খাই খাই ঘৰত যায় ভাত নাখাওঁ ৰাতিপুৱা যে কি মজা লাগে গৈ একেবাৰে ক্লিয়াৰ তাত নে মন্দিৰত মন্দিৰত চাফা হৈ যায় ৰাতি চবৰ মন্দিৰে গৈ ৰাতিপুৱা নিজৰ ঘৰৰ মন্দিৰ মামীয়ে আমাক এয়া দিলে লাৰু পিঠাই ওলাইছে দিছে লাৰু দিছে তাৰপিছত চিৰা তিৰা দিছে আলু কমলা চমলা চব এয়া আমাৰ মোনামিন মোৰ মোনাটো থৈ আহিলোঁ পাৰিলোঁ মোনামিন এইপিনে পূৰা প্ৰথা চলি আছে বিনিময় প্ৰথা নহয় ধৰি দিয়া প্ৰথা নে কি খোৱা বন্ধ হৈ গ'ল চুপোৱা বন্ধ হৈ গ'ল আমি থাকক টাটা
এতিয়া যাওঁ আকৌ বেলেগ জেগাত চেণ্ডেল এই আমাৰ নতুন গেষ্ট এজন সোমাইছে হয়নে এতিয়া এয়া মোনা পাৰ্টি লৈ যাওঁ মোনা পাৰ্টি চিন্তাবাদ লাজ লাগি গ'ল নে অলপ কেনে ডাঙৰকৈ এই এইপিনে যাওঁ আৰম্ভণি ইয়াৰ পৰা নামাতিলেহে ডাঙৰ কথা আৰু ৰাম মাতিলে যাম নামাতিলে নাযাম শুনিছে আমাৰ মাইকী লগৰ এই একো নকৰে গৈছে না ষ্টাইল কেইটা আছে লাগে লাড়ু বিচাৰি অঘটন এইটা খালাই कुछ बोलेगा पेट फुल হৈছে নাই পেট খাই স্টার্টিং কৰি যায় মজা যদি কোৱা এই আজিকালি ডাঙৰ মানুহ মাৰিব এতিয়া মোক মাৰিব মাৰো মোকে But love in the police. Police is not important. Police is important, but love is not important. Love is important, but police is not important. Love rak khai. Just follow babu ko. क्या? पेट फुल हो गया? इतने में ही? हाँ. मालूम है जहाँ जो भी जाओ ले वहाँ. There. Oi, heri, देखा ना? Hai. Hello. तो कैसा ना? नहीं. Guys, এই মেটাৰ যোনটো দেখালো যে এনেকে লোৱাৰ পইচা কিবা কৰে হেয়া নহয় জাষ্ট এনে ফান কৰিবলৈ দেখালো আৰু আপোনালোকক থাকিলেও নললো হয় আমি জাষ্ট আমি দেখাবলৈ আপোনালোকক দিলো আৰু নিজে মাতিলে খুজিব লাগা আরে পড়িলে তো ব্লগ লাই দিম মই আয়ুষ্মান ভৱ কৈ দিলো লজ্জা কৰিব নালাগে দেখলা কৃষ্ণ কিমান নম্বৰ এইটো কাৱা বিৰিয়ানী কি বিৰিয়ানী বগা কাৱা না কাউৰীটো কলাই আছিলে খালি তাক কালাৰ মাৰি দিছোঁ বগা কাৱা নহয় এইটো কাৱা বিৰিয়ানী দিল্লীত আমাৰ ইয়াতে কাৱা বিৰিয়ানী কিন্তু নহয় কাৱা মাৰি দিব নোৱাৰো এইটো তালৈ মাৰি যোৱা সপোন আছিল সপোন ভাগে থাকি গ'ল কান্দি দিয়া এবাৰ বাম বেঙেনা দিয়া মিনচান এবাৰে ঘূৰি দিয়া কৈ যাবা মালে বাই মালবাই যাম লক্ষ্মী মন্দিৰত যায় সেয়া কৰি বুলি বেঙেনা দিলা গাড়ীখনে কি গাড়ী এখন বেলেনো গাইজ আহি পাই গ'লো
এইপিনে এটা মুন্না এইপিনে এটা মুন্না ভৰ্তি চব চাইডে ৰাউণ্ড মাৰিছোঁ আৰু গ'ল দাদাতে গ'ল মই নগ'লোঁ আৰু ভাগৰ চাগৰ লাগিল এতিয়া ভাগৰ লাগিছে ন দাদা আকৌ গ'ল এইপিনে আৰে এইপিনে চুকা লাগে গৈছে মন্দিৰৰ সেইপিনে লাগে দা আৰু পদ্মা দা এই মই বোলো মই আৰু এই পেটত জেগা নাই নাখাওঁ আৰু মই এইখিনি হৈ যাব গাইজ সৰু এটা ব্লগ বনালোঁ কেনেকৈ পালে ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব টাটা আৰু কমেণ্ট কৰিব